হেল্ল' সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব। আপোনালোক সকলোৱে নিশ্চয় গম পাইছে যে ভাৰত চৰকাৰে তেওঁলোকৰ অধীনৰ কৰ্মচাৰীসকলৰ কাৰণে অৰ্থাৎ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ীসকলৰ কাৰণে এটা নতুন আঁচনি এটা আনিছে, যাৰ নাম দিছে কম্প'জিট চেলাৰী একাউণ্ট পেকেজ। এতিয়া আজিৰ এইটো ভিডিঅ'ৰ যোগেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম যে এই যিটো আপোনাৰ CGSP অৰ্থাৎ চেণ্ট্ৰেল গভৰ্ণমেণ্ট চেলাৰী পেকেজ যিটো আঁচনি, এই আঁচনিখনৰ জৰিয়তে কৰ্মচাৰীসকলে কেনেদৰে লাভান্বিত হ'ব। গতিকে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাব। এই যিখন আঁচনি আহিছে, এই আঁচনিখনত আপোনাৰ ABC অৰ্থাৎ তিনিওটা গ্ৰুপৰ কৰ্মচাৰীসকলকে সাঙুৰি লোৱা হৈছে। যিহেতু আজিকালি গ্ৰুপ ডি যিটো ছেকশ্যন সেইটো এবলিছ কৰা হৈছে আৰু গ্ৰুপ ডিক গ্ৰুপ চিৰ লগতে মাৰ্জ কৰা হৈছে। গতিকে এই গ্ৰুপ A, B আৰু C আটাইবিলাক কৰ্মচাৰীকে এই আঁচনিখনে সামৰি ল'ব। কিন্তু ইয়াতে এটা কথা আছে যে চেলাৰী হিচাপত ইয়াতে ভাগ কৰা হৈছে। সেইবিলাক হৈছে আপোনাৰ চিলভাৰ, গোল্ড, ডায়মণ্ড, প্লেটিনাম, ৰডিয়াম আৰু আপোনাৰ ৰয়েল। এতিয়া চিলভাৰ পেকেজটো কেনেকুৱা যে যাৰ চেলাৰী 10,000ৰ পৰা 25,000 25,000ৰ ভিতৰত হ'ব, তেওঁলোকৰ যিটো পেকেজ হ'ব সেইটো হ'ব চিলভাৰ। আৰু যদিহে আপোনাৰ চেলাৰী পেকেজটো হয় 25,000ৰ পৰা 50,000ৰ ভিতৰত, তেনেহ'লে সেইটো হ'ব গোল্ড। আৰু 50,000ৰ পৰা 1 লাখৰ ভিতৰত হ'লে হ'ব ডায়মণ্ড, আৰু 1 লাখৰ পৰা 2 লাখলৈকে হ'লে হ'ব প্লেটিনাম, আৰু 2 লাখতকৈ ওপৰত হ'লে হ'ব সেইটো ৰডিয়াম। এতিয়া যিটো ৰয়েল হ'ব, ৰয়েলটো কেনেকুৱা হ'ব? এই ৰয়েল যিটো চেলাৰী পেকেজ হ'ব, সেইটোত কোনো ধৰণৰ চেলাৰীৰ লিমিট ৰখা হোৱা নাই। সেই ৰয়েল চেলাৰী পেকেজটো কেৱল 3 ধৰণৰ এমপ্লয়ীৰ কাৰণেহে ৰখা হৈছে, আৰু সেইসকল হৈছে IAS, IPS আৰু IFS। গতিকে এইখিনি সামৰি ৰয়েল পেকেজটো ৰখা হৈছে। এতিয়া সুবিধাখিনি কেনেকুৱা হ'ব যে এই যিটো আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট চেলাৰী পেকেজ হ'ব, ইয়াৰ সুবিধা এনেকুৱা হ'ব যে কোনো ধৰণৰ মিনিমাম বেলেঞ্চ মেইনটেইন কৰিব নালাগে, অৰ্থাৎ সেইটো নীল হ'ব। মিনিমাম বেলেঞ্চ মেইনটেইন কৰাৰ প্ৰয়োজন নাই। নেক্সট আপোনাৰ আহিব যে যদিহে আপোনাৰ কিবা কাৰণত এগৰাকী এমপ্লয়ৰ এক্সিডেণ্ট হৈ মৃত্যু হৈ যায়, তেনেহ'লে যদিহে তেওঁৰটো ৰয়েল একাউণ্ট হয়, অৰ্থাৎ তেওঁৰ যিটো চেলাৰী পেকেজ থাকিব, যদিহে সেইটো ৰয়েল চেলাৰী পেকেজ হয়, তেনেহ'লে তেখেতে 1,30,00,000 টকা লাভ কৰিব, আৰু বাকীবিলাক ক্ষেত্ৰত কি লাভ কৰিব? 1 কোটি টকা লাভ কৰিব। নেক্সট আপোনাৰ যদিহে এক্সিডেণ্টটো এয়াৰ এক্সিডেণ্ট হয়, অৰ্থাৎ যদিহে প্লেন এক্সিডেণ্ট হয়, তেনেহ'লে ৰয়েল চেলাৰী পেকেজ হ'লে 1,90,00,000 টকা, আৰু বাকীবিলাক একাউণ্টৰ ক্ষেত্ৰত 1,60,00,000 টকা লাভ কৰিব। ঠিক তেনেকৈ যদিহে কিবা কাৰণত এক্সিডেণ্ট হৈ পাৰ্মানেণ্ট টোটেল ডিজেবিলিটি হৈ যায়, অৰ্থাৎ মানুহগৰাকী একেবাৰে পংগু হৈ যায়, তেনেহ'লে আপ টু 1,30,00,000 টকা পৰ্যন্ত লাভ কৰিব, যদিহে সেইটো আপোনাৰ ৰয়েল চেলাৰী পেকেজ হয়। আৰু বাকীবিলাক ক্ষেত্ৰত আপ টু 1 কোটি টকা লাভ কৰিব। ইয়াতে আপ টু বুলি কোৱা হৈছে কিন্তু এই ক্ষেত্ৰত ডিজেবিলিটিৰ ক্ষেত্ৰত, অৰ্থাৎ কিমানখিনি ডিজেবিলিটি হ'ব তাৰ ওপৰত সেই এমাউণ্টটো নিৰ্ভৰ কৰিব। ঠিক তেনেকৈ যদিহে পাৰ্মানেণ্ট পাৰ্চিয়েল ডিজেবিলিটি হয়, তেনে ক্ষেত্ৰত ইয়াতে ৰয়েল একাউণ্টধাৰী হ'লে আপোনাৰ আপ টু 1,10,00,000, আৰু আনসকল একাউণ্টৰ ক্ষেত্ৰত আপ টু 80,00,000 টকা পৰ্যন্ত লাভ কৰিব। ঠিক তেনেকৈ যিবিলাক আপোনাৰ এড অন ইঞ্চুৰেঞ্চ কভাৰ্ছ আছে, সেই এড অন ইঞ্চুৰেঞ্চ কভাৰবিলাকৰ কি হ'ব, যদিহে আপোনাৰ যিটো আপোনাৰ ক্লেইম কৰিব, এক্সিডেণ্ট ইঞ্চুৰেঞ্চ যিটো ক্লেইম কৰিব, যদি সেই ক্লেইমটো ছাকচেছফুল হয়, তেনেহ'লে ইয়াতে কিছুমান এডিশ্যনেল কভাৰো আৰু লাভ কৰিব। লগতে আপোনাৰ গ্ৰুপ টাৰ্ম ইঞ্চুৰেঞ্চ লাভ কৰিব আপোনাৰ ৰয়েল একাউণ্ট হ'লে 20,00,000 টকালৈকে, আৰু আদাৰ একাউণ্টৰ আপোনাৰ 10,00,000 টকালৈকে লাভ কৰিব। আৰু ইয়াতে আন এটা ইণ্টাৰেষ্টিং বস্তু সন্নিৱিষ্ট কৰিছে, যদিহে আপুনি বেংকত লকাৰ ভাড়ালৈ লয়, ৰেণ্ট লয়, তেনেহ'লে তাতো আপুনি 50% ডিছকাউণ্ট লাভ কৰিব, যদিহে আপোনাৰ চেলাৰী 50,000তকৈ ওপৰত হয়। গতিকে এইখিনি বস্তু আপোনাৰ সা সুবিধাখিনি আপোনালোকে লাভ কৰিব। এইটো হ'ল আপোনাৰ SBIৰ ক্ষেত্ৰত, মই অকল SBI বেংকৰ কথাখিনিহে কৈ আছোঁ। কিন্তু আপোনাৰ কেন্দ্ৰীয় চৰকাৰে কেইবাটাও বেংকৰ লগত MOU চাইন কৰিছে, মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং চাইন কৰিছে, আৰু ইয়াৰ ভিতৰত আটাইতকৈ বেছি সুবিধা দিয়া বেংকটো হৈছে বেংক অফ ইণ্ডিয়া। কিন্তু যিহেতু আপোনাৰ মেক্সিমাম আপোনাৰ চাকৰিজীৱীৰ একাউণ্ট ষ্টেট বেংকত থাকে, সেয়েহে মই ষ্টেট বেংকৰ কথাটোৱে উল্লেখ কৰিছোঁ। কিন্তু যদিহে আপোনালোকে ইণ্টাৰেষ্টেড হয়, তেনেহ'লে বাকীবিলাক বেংকৰ বিষয়েও নিশ্চয় জানিব পাৰিব, বা নাজানিলে মোক সুধিলে হ'ল, মই নিশ্চয় কমেণ্টত জনাম যে আনবিলাক বেংকত কেনেকুৱা সুবিধা লাভ কৰা যায়। লগতে ATM কাৰ্ডৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, যদিহে আপোনাৰ চেলাৰী হয়
1 লাখতকৈ বেছি তেনেহ'লে আপুনি ফ্ৰী ইণ্টাৰনেশ্যনেল প্লেটিনাম ডেবিট কাৰ্ড এখন পাই যাব যদিহে আপোনাৰ চেলাৰী মানে 25,000তকৈ বেছি আৰু 1 লাখতকৈ কম তেনেহ'লে আপুনি কি হ'ব ফ্ৰী ইণ্টাৰনেশ্যনেল গোল্ড ডেবিট কাৰ্ড পাই যাব আৰু যদিহে চেলাৰী হয় 10,000ৰ পৰা 25,000ৰ ভিতৰত তেনেহ'লে লাভ কৰিব ফ্ৰী ডমেষ্টিক ক্লাছিক ডেবিট কাৰ্ড আৰু লগতে ডেবিট কাৰ্ডৰ ইছ্যুৰ কাৰণে কোনো ধৰণৰ ফিজ দিব নালাগে কোনেও দিব নালাগে চেলাৰী একাউণ্ট যিয়ে নহওক কিয় সম্পূৰ্ণ ফ্ৰী ডেবিট কাৰ্ড লাভ কৰিব মানে ATM কাৰ্ড লাভ কৰিব যিটো সচৰাচৰ সাধাৰণ মানুহৰ ক্ষেত্ৰত চাৰ্জেবল হয় ইয়াৰ উপৰিও লাভ কৰিব 25 চেক লিভছ পাৰ মান্থ অৰ্থাৎ প্ৰতি মাহতে 25টাকৈ চেকপাত ফ্ৰী লাভ কৰিব RTGS NEFT চাৰ্জটো আপোনাৰ ফ্ৰী থাকিব অনলাইনত ফ্ৰী থাকিব ইয়াৰ উপৰিও আন যিখিনি গুৰুত্বপূৰ্ণ কথা সেইখিনি কেনেকুৱা যে ট্ৰেনজেকশ্যনছ এট এনি বেংক ATMs যদিহে আপোনাৰ এখন ATM কাৰ্ড থাকে তেনেহ'লে আপুনি যদি সেই ATM কাৰ্ডখন ট্ৰেনজেকশ্যন কৰে তাত কেনেকুৱা চাৰ্জ লাগিব ইয়াত লিখিছে যে আনলিমিটেড ফ্ৰী নাম্বাৰ অফ ট্ৰেনজেকশ্যনছ অন অল SBI নেটৱৰ্ক ATMs মানে SBI ATMত আপুনি মাহেকত যিমানে ট্ৰেনজেকশ্যন নকৰক কিয় আপোনাৰ সম্পূৰ্ণ ফ্ৰী থাকিব কোনো ধৰণৰ চাৰ্জ দিব আপুনি নালাগে যিমানবাৰ টকা উইথড্ৰ কৰিলেও ডিপজিট কৰিলেও আপুনি চাৰ্জ দিব নালাগে কিন্তু যদিহে আপুনি আদাৰ দেন SBI অৰ্থাৎ SBIৰ বাহিৰে আপুনি যদি বেলেগ বেংকৰ ATMত লেনদেন কৰি SBI কাৰ্ড ব্যৱহাৰ কৰি তেনেহ'লে আপোনাৰ টোটেল 10 ফ্ৰী ট্ৰেনজেকশ্যনছ আপুনি মাহত 10 বাৰলৈকেহে ফ্ৰী ট্ৰেনজেকশ্যন কৰিব পাৰিব তাৰ ওপৰত ট্ৰেনজেকশ্যন কৰিলে আপুনি চাৰ্জ দিব লাগিব যদিহে আপোনাৰ মানে কি হয় ATMটো নন SBI হয় SBIৰ বাহিৰে বেলেগ ATM হয় লগতে ইম্পৰ্টেণ্ট কথাটো কি হৈছে আপোনাৰ যিটো আপোনাৰ ফেমিলি ছেভিং একাউণ্ট অৰ্থাৎ যাক আপোনাৰ SBI ৰিষ্টে বুলি নাম দিয়া হৈছে ইয়াত কি কৰা হৈছে যদিহে কোনো এগৰাকী এমপ্লয়ৰ নেট চেলাৰী 25,000তকৈ ওপৰত হয় অৰ্থাৎ যদিহে এগৰাকী চাকৰিয়ালে দৰমহা ইন হেণ্ড লাভ কৰে 25,000 টকা কাটি কুটি তেনেহ'লে তেখেতে কি কৰিব পাৰিব তেখেতৰ ফেমিলিৰ 4জন মেম্বাৰৰ একাউণ্ট খুলিব পাৰিব বেংকত আৰু যিটো একাউণ্টত কি সুবিধা লাভ কৰিব যে জিৰ' মিনিমাম বেলেঞ্চ একাউণ্ট অৰ্থাৎ 1 নম্বৰ লাভটো হ'ব তাত কোনো ধৰণৰ মিনিমাম বেলেঞ্চ মেইনটেইন কৰিব নালাগে সচৰাচৰ নৰ্মেল চিটিজেনৰ ক্ষেত্ৰত কি হয় যদিহে মিনিমাম বেলেঞ্চ মেইনটেইন নকৰে তেনেহ'লে তাৰ পৰা চাৰ্জ কটা হয় ফাইন কাটে পেনাল্টি লাগি যায় কিন্তু চাকৰিয়াল এজনৰ ঘৰৰ সদস্যই যদি মানে তেনেকৈ একাউণ্ট খুলি লয় SBI বেংকত আপ টু 4জন মেম্বাৰলৈকে তেনেহ'লে সেইকেইটা একাউণ্টত কোনো ধৰণৰ মিনিমাম বেলেঞ্চ মেইনটেইন কৰিব নালাগে লগতে কি হ'ব ইছুৱেঞ্চ অফ ফ্ৰী ডেবিট কাৰ্ড অৰ্থাৎ ATM কাৰ্ড ফ্ৰীকৈ ইছ্যু হ'ব তাত কোনো ধৰণৰ চাৰ্জ দিব নালাগে যেনেকৈ এমপ্লয়গৰাকীয়ে ফ্ৰী কাৰ্ড পাব ঘৰৰ সদস্যয়ো ফ্ৰী কাৰ্ড লাভ কৰিব লগতে ইছুৱেঞ্চ আনলিমিটেড ফ্ৰী মাল্টিচিটি চেক বুক 25 চেক লিভছ পাৰ মান্থ চাকৰিয়ালগৰাকীৰ নিচিনাকৈ ফেমিলিয়েও মাহটোত 25টা চেকপাতলৈকে ফ্ৰী পাব কোনো ধৰণৰ চাৰ্জ দিব নালাগে লগতে 5 লাখলৈকে কি পাব এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ পাব প্ৰতিগৰাকী মেম্বাৰে কেইজন মেম্বাৰলৈকে পাব 4জন মেম্বাৰলৈকে পাব অৰ্থাৎ টোটেল 20 লাখলৈকে এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ লাভ কৰিব লগতে RTGS NEFT চাৰ্জেছ ফ্ৰী যদিহে অনলাইন কৰে কোনো ধৰণৰ চাৰ্জ দিব নালাগে ডিমাণ্ড ড্ৰাফ্ট ইছুৱেঞ্চটো ফ্ৰী থাকিব কোনো ধৰণৰ মানে ডিমাণ্ড ড্ৰাফ্টৰ টকা দিব নালাগে আৰু লগতে কি থাকিব যদিহে লকাৰ লয় তেনেহ'লে 10% ডিছকাউণ্ট লাভ কৰিব যেনেকৈ আপোনাৰ কৰ্মচাৰীগৰাকীয়ে 50% লাভ কৰিব মানে কনচেশ্যন লাভ পাই গৈছিল বা পাই যাব ঠিক তেনেকৈ সদস্য হ'লে 10% কনচেশ্যন লাভ কৰিব গতিকে আপোনাৰ এইখিনি হ'ল মেইন সুবিধা যিখিনি সুবিধা এগৰাকী চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয় হ'লে মানে তেখেতৰ লগতে তেখেতৰ পৰিয়ালবৰ্গয়ো লাভ কৰিব এতিয়া পৰৱৰ্তী যিটো মানে ইণ্টাৰেষ্টিং কথা সেইটো কেনেকুৱা যে যদিহে লোন লয় তেনেহ'লে লোন ল'লে কেনেকুৱা লাভালাভ পাব এগৰাকী এমপ্লয়ে এতিয়া যদিহে কৰ্মচাৰীগৰাকীয়ে লোন লয় তেনেহ'লে পাৰ্চনেল লোন ল'লে কি হ'ব যদিহে এমপ্লয়গৰাকীৰ NMI মানে নেট মান্থলি ইনকাম যদিহে আপোনাৰ 1 লাখ পৰ্যন্ত হয় তেনেহ'লে তেখেতে 1% মানে যিটো আপোনাৰ লোনৰ যিটো ইণ্টাৰেষ্ট ৰেট হ'ব তাত 1% মানে ডিছকাউণ্ট লাভ কৰিব মানে কমকৈ দিব লাগিব যদিহে বেলেগে দিব লাগে 10% তেখেতে 9% দিলেও হ'ব তেনেকুৱা আৰু যদিহে আপোনাৰ কিবা কাৰণত এমপ্লয়গৰাকীৰ দৰমহাটো 1 লাখতকৈ ওপৰত হৈ যায় তেনেহ'লে 2.5% ডিছকাউণ্ট লাভ কৰিব
আৰু যদিহে হোম লোন লয় এমপ্লয়ীগৰাকীয়ে হোম লোন ল'লে কি হ'ব 0.10% মানে ডিছকাউণ্ট লাভ কৰিব লোনৰ ইণ্টাৰেষ্টৰ ক্ষেত্ৰত। গতিকে এইখিনিয়ে হ'ল ভিডিঅ'টোৰ মানে মূল কথাখিনি, মূল সা সুবিধাখিনি। ইয়াৰ উপৰিও আৰু আনুষংগিক কিছুমান সা সুবিধা দিয়া হৈছে এইটো স্কীমত, কিন্তু সিমান গুৰুত্বপূৰ্ণ নহয় কাৰণে মই বিশ্লেষণ কৰা নাই। যদিহে গোটেইখিনি কথা ক'বলগীয়া হয় তেনেহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়, সেয়ে সেইখিনি কথা মই স্কিপ কৰিছোঁ। যদিহে আপোনালোকে আটাইখিনি বস্তু জানিব বিচাৰে বিশদভাৱে তেনেহ'লে মিনিষ্ট্ৰী অফ ফাইনেন্সত লগ ইন কৰি আপোনালোকে নটিফিকেশ্যনখন পঢ়ি ল'ব পাৰিব, তেতিয়া গোটেইখিনি কথা ক্লিয়াৰ হৈ যাব। গতিকে ইনফৰ্মেশ্যনটো আজিলৈ ইমানেই, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।